नंगौ कास्टम बसुमतारी ब्रादारा दिनै मोनसे बाथ्रा बुंथिनानै होदों कि बिटिआर खुंथायनि सायावहाय प्रमद बर' पिनि मिनिङा मा आरो बिनि मिनिङा बेनि बाथ्राखौबो स्पष्ट बुंनानै होगोन आरो लोगोसेनो दिनै मानि थाखाय बिटिआर हालामनि गासैबो जाथि जनगोष्ठीया दिनै मानि थाखाय बाय होनै फैगासिनो दङ बिटिआर गभर्नमेन्टनिफ्राय आरो लोगोसेयैनो दिनै 10 crore बे फैसाया बाहा गोमाखो 10 crore फैसाखौ सोरनो होनांगौमोन 10 crore जे फैसा होनायनि खोथा होदोंमोन दिनै जाय बिथांमोना दिनै सान हर मोना खस्थ' खालामनानै दिनै जोंनि बिटिसि हालामावहाय बबे जायगायाव मा जादों बिनि उबुक अभियानखौ बिथांमोना दिनै माने फोरमायनानै होयो मिडियानि गेजेरजों स' बिथांमोननो दिनै प्रमद बर'आ प्रतिश्रुति होदोंमोन बे गासैबो बुहा आरो बे गासैबो फैसाखौ दिनै बिथाङा दिनै मोनसेबो होनो हादिया दिनै बिटिसि ओनसोलावहाय दिनै माने जेरैबायदि दा डेभेलप जानांगौमोन बेबो गैखाया मानोना जायनि कलावहाय दिनै सोरनिबा दखानाव सोरनिबा बहाबा कास्टमार गैया दिनै रायजोफोरनि आखायाव फैसा गैया मानो फैसा गैया दिनै बिटिसि आव मोननांगौ खामानिफोरखौ मोनाखै डेभेलपमेन्ट गासैबो डेभेलपमेन्टानो हाग्रामा महिलारि साननि समाव जानाय दा बे बाथ्राखौ दिनै स्पष्ट बुंदों आं बुङाखै आं बुंनाय नङा नाथाय नोंथांमोननि गेजेराव होनो थांगासिनो दङ बे बाथ्राखौ सोर बुंदों अब्ला फै नोंथांमोना नोंथांमोननि खोमाजों मोजाङै खोनासंनानै मेगनजों नायदो आरो मोजाङै बुजिना लाबानो जाबाय बाथ्राया बेसेबां सिरियास खारगासिनो दङ नायबानो जाबाय जी परिवर्तन स्लोगानत এই प्रमोद बर नेतृत्व जी सरकार আহিছিল তেওঁলোকে পৰিৱৰ্তনৰ নামত অনলি খালি বৰ্তন দিলে একো দিব পৰা নাই জনগণই খং উঠিছে ইয়াৰ কাৰণে জনগণই কৈ আছে বাই प्रमोद बर বাই ইউপিপিএল सरकार वेलकाम हाग्रामा महिलारी सरकार वेलकाम বিপিএফ सरकार ইয়াৰ কাৰণে ৰাইজসকলে যি प्रमोद বৰৰ যি सरकार इटु सब बाय কৰি আছে তেওঁলোকে ইয়াৰ ইউথ সকলে বাই কৰি আছে प्रमोद বৰৰ লগত নেতৃত্ব सरकार লগত থাকি একো লাভ নাই বুলি ইয়াৰ কন্ট্ৰাক্টৰ সকলে বাই দি আছে ইয়াৰ বিজনেসম্যান সকলে বাই দি আছে আজি বিজনেসম্যান যি সকলে বিজনেস কৰে হৰু তেওঁলোকৰ দোকানত কাস্টমাৰে না যায় কাৰণ বিটিসি অঞ্চলৰ কাস্টমাৰ সকলৰ বা ৰাইজ সকলৰ পকেটৰ পইচা নাই যিমানটো কাম চাম সব प्रमोद বৰয়ে আৰু যি प्रमोद বৰৰ লগত যি सरकार চলাই আছে তেওঁলোকে সব বিটিসিৰ বাহিৰা মানুহে কাম দিয়ে ইয়াৰ কাৰণে পৰিৱৰ্তন দি বলে सरकार স্লোগান দি বলে सरकार কৈছে সমগ্ৰ বিটিসি বাখিত যাওক আপোনালোকে এটা উদাহৰণ प्रमोद बर नेतृत्व এই যে सरकार চলি আছে তেওঁলোকে এটা স্কুল তেওঁলোকে বনাইছে নাকি এজনক তেওঁলোকে চাকৰি দিছে নাকি এটা তেওঁলোকে দলং বনাইছে নাকি এটা তেওঁলোকে কলেজ বনাইছে নাকি এটা তেওঁলোকে হস্পিটাল বনাইছে নাকি এজনক তেওঁলোকে চাকৰি দিছে নাকি সমগ্ৰ বিটিসিত এই যে 2020 ৰ পৰা 2025 5 বছৰ হল এই 5 বছৰ प्रमोद बर नेतृत्व सरकारे এটা উদাহৰণ নাই সমগ্ৰ বিটিসিত গলে যিমানটো দলং আছে কলেজ আছে ইউনিভাৰ্সিটি আছে হস্পিটাল আছে সব হাগ্ৰামা মহিলাৰী সাৰে বনা আগত আমাৰ চৰকাৰে বনা ইয়াৰ কাৰণে এই 5 বছৰত জিৰো তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে এটাও কাম কৰিব পৰা নাই তেওঁলোকে সাংবাদিকসকলক 10 কোটি টকা দিয়াৰ কথা কৈছিল যি বিটিসি অঞ্চলৰ সাংবাদিকসকলে দিনে নিখায়ে ৰাইজৰ সকলৰ কথাটো আগত লৈ কিনিত তেওঁলোকে সমাজত ভাল কাম কৰি আছে কিন্তু সাংবাদিকসকলক যি সকলে ফৰ বিলাৰ অফ দ্য ডেমক্ৰেসি বুলি কওঁ সাংবাদিকসকলক বিটিসি অঞ্চলত কষ্ট কৰি থকা সাংবাদিকসকলক 10 কোটি জাৰ্নালিষ্ট ওয়েলফেয়াৰ ফান্ড আৰু কোকৰাঝাৰত জাৰ্নালিষ্ট কলনী বনাম বুলি কৈছিলে এজনো জাৰ্নালিষ্ট এটকাও নাপালে এই प्रमोद बर চৰকাৰৰ পৰা সেইকাৰণে তেওঁলোকে স্কুল কলেজ চৰকাৰী কৰিম বুলি কৈছিলে এটাও তেওঁলোকে কৰা নাই তেওঁলোকে অকল যি পইচা আহে চেন্ট্ৰেলৰ পৰা ষ্টেটৰ পৰা যি পইচা আহে সব এটো খেলা আৰু মেলা কৰি কিনি তেওঁলোকে খায় আৰু তেওঁলোকে অকল এডভাৰটাইজমেন্ট দিয়ে সেইকাৰণে জনগণৰ এটাও ভাল কাম কৰা নাই সেইকাৰণে জনগণে এটোৱে কৈ আছে বাই ইউপিপিএল বাই प्रमोद बर वेलकाम हाग्रामा महिलार सरकार তেওঁলোকে স্লোগান দি আছে ইয়াৰ কাৰণে আমি বিপিএফ স্লোগান এটা সন্মানীয় হাগ্ৰামা মহিলাৰী সাৰে হিদনাখন আমাৰ কনফাৰেন্স কৈছে পিস বিটিসি সেভ বিটিসি আৰু ডেভেলপ বিটিসি অঞ্চলত শান্তি আনিব লাগিব মানুহসকলে কৈছে ডাঙৰ বুদ্ধিজীৱী সকলে কৈছে পি ফৰ प्रमोद বি ফৰ বৰ प्रमोद বৰ কিন্তু प्रमोद বৰৰ মিনিংটো উল্টা বনাইছে পি ফৰ পিস আৰু বি ফৰ ব্ৰকাৰ प्रमोद বৰ বলে পিস ব্ৰকাৰ এটো মই কোৱা কথা নহয় ডাঙৰ বুদ্ধিজীৱী সকলে কৈছে प्रमोद বৰ 2020ত শিব হোৱা পাছত বিটিসি অঞ্চলৰ অশান্তি হৈছে বিটিসি অঞ্চলৰ মানুহসকলৰ চেহেৰাত খুশি নাই সকলো কাম পোৱা নাই সব মানুহসকলে দুখী আছে ইয়াৰ কাৰণে আমি আমাৰ চেহেৰাত খুশি আনিব লাগিব 2025ত বিপিএফ চৰকাৰ অহা পাছত সকলো শ্ৰেণীৰ মানুহসকলৰ মুখত আৰু খুশি আহিব সেইকাৰণে হুনৰ বিটিসি হ'বলৈ গৈ আছে আমাৰ কাৰণে ভাল দিন আহি আছে মডেবাৰীত আমাৰ
মই এতিয়া সুধিছিলো যুৱ BPF আৰু BSU সকলৰ লগত যে আমাৰ মডিবাৰীত কি হ'ব মডিবাৰীত 72,000 ভোটাৰ্স আছে তেওঁলোকে অলৰেডি কৈছে মই ৰাইজ লগত আলোচনা কৰিছিলো বিভিন্ন বুদ্ধিজীৱীৰ এই মডিবাৰী সমষ্টিত বুদ্ধিজীৱী হওক শিক্ষক হওক সাংবাদিক হওক বিভিন্ন শ্ৰেণীৰ মানুহ সকলৰ লগত মই আলোচনা কৰিছিল তেওঁলোকে কৈছে এই যে মডিবাৰীৰ লোকেল যি MCLA যি EM হৈ আছে তেওঁলোকে একো কাম কৰা নাই বুলি আৰু ৰাইজ সকলে কৈছে ইয়াত আমাৰ BPF এজন MLA আছে দুৰ্গা দাস বড়ো ডাঙৰীয়া তেখেতে অপজিশনৰ MLA হলেও তেওঁ ইয়াৰ ৰাস্তা ঘাট যিমানটো পাৰে এজন MLA হয় তেওঁ কষ্ট কৰি আছে বুলি কৈছে কিন্তু স্থানীয় যে MCLA আছে না EM আছে তেওঁ কোনো খবৰ কাটি নাই তেওঁ পৰিৱৰ্তনৰ নামত অকল তেওঁলোকে লুটা ৰাজনীতি কৰিছে অকল লুটি হৈছে কৰাপশন কৰিছে ইয়াৰ কাৰণে কৰাপশন নেতা আৰু কৰাপশন ফ্ৰী কৰিব লাগিব ইয়াৰ কাৰণে ৰাইজ সকলে বিকল্প লৈছে এবাৰ BPF সরকার হ'ব মডিবাৰী সমষ্টিটো এবাৰ কাটাং 2025 MCLA পাব আৰু এই অঞ্চল উন্নত হ'ব হাগ্ৰামা মহিলাৰী সাৰে মডিবাৰী অঞ্চলৰ ৰাইজ সকলক চিন্তা কৰে BPF চিন্তা কৰিছে যে মডিবাৰী অঞ্চলত যিমানটো হা সুবিধা পাইছে মডিবাৰী অঞ্চলৰ ৰাইজ সকলে ইয়াত স্কুল হওক ইয়াত হস্পিটাল হওক ইয়াত ৰাস্তা হওক ইয়াত কিবা হওক এটা সব BPF কন্ট্রিবিউশন আছে অন্য রাজনৈতিক দলৰ ইয়াৰ কন্ট্রিবিউশন নাই UPPL হওক অন্য রাজনৈতিক দল হওক মডিবাৰী অঞ্চলত একো কন্ট্রিবিউশন নাই ইয়াত সব BPF সন্মানীয় হাগ্ৰামা মহিলাৰ সাৰো কন্ট্রিবিউশন আছে আৰু ইয়াৰ কাৰণে মডিবাৰী অঞ্চলৰ ৰাইজ সকলে কেতিয়াও হাগ্ৰামা মহিলাৰ সাৰো মৰম শ্ৰেণী নাপাহৰে 2025 তেওঁলোকে হাগ্ৰামা মহিলাৰ সাৰক চিপ বনাবৰ কাৰণে মডিবাৰীৰ পৰা BPF MCLA পঠাব